मातरम् सुजलां सुफलां मलयज शीतलां सस्यश्यामलां मातरम् वन्दे मातरम् शुभ्रज्योत्स्ना पुलकितयामिनी। আজি খুব ভাল বতৰত আমাৰ ৮০তম স্বাধীনতা দিৱস কোকৰাঝাৰত আমি পালন কৰিবলৈ সক্ষম হ'লোঁ। ইয়াত যথেষ্ট সংখ্যক এইবাৰ মানুহৰ ভিৰ দেখা গৈছে আৰু বহু নতুন সংযোজন এইবাৰ আমাৰ এই স্বাধীনতা দিৱসত হৈছে। বিশেষকৈ ভাৰতীয় সেনা বা SSB বা ডগ স্কোৱাড এইবিলাক আমাৰ মাজতে যথেষ্ট সুন্দৰ প্ৰদৰ্শন তেওঁলোকে কৰিব পাৰিছে আৰু আমাৰ BTCৰ মুৰব্বী সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতে পতাকা উত্তোলনৰ লগে লগে আৰু তেখেতৰ সাৰুৱা ভাষণেৰে সকলো ৰাইজকে সন্মোহিত কৰিছে আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আৰু বিভিন্ন ধৰণৰ আৰ্মছ এমিউনিশ্যন ডিছপ্লে 107 মাউণ্ট ব্ৰিগেড আৰ্মিৰ ফালৰ পৰা এই সকলোবিলাক আৰু এইবাৰ আৰু এটা আমাৰ ভাল চাবলগীয়া বিষয় হৈছে যে আমাৰ ইয়াতে পেৰেডৰ কণ্টিনজেণ্ট এইবাৰ বহুত সংখ্যক আমাৰ অংশগ্ৰহণ বাঢ়িছে। এইবাৰ বিশেষকৈ CISF আছে আৰু স্কুলবিলাকৰ পৰা বহু দল এইবাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই প্ৰতিকূল বতৰ আছিল তাৰ মাজতো তেওঁলোকে সুন্দৰভাৱে অনুশীলন কৰি আজি অনুষ্ঠানটো তেওঁলোকে সফল কৰি তুলিছে।